আমিষ ফান্ডা। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পতঞ্জলিৰ পৰা এটা ভাল খবৰ আহিছে। সেই খবৰটো হ'ল, যিসকলে চাকৰিৰ কাৰণে ঘৰতে বহি আছে অথবা চৰকাৰী চাকৰি কৰিব বুলি ভাবি আছে কিন্তু কিবা কাৰণত চাকৰি হোৱা নাই, সেইসকলে যদি বিচাৰে প্ৰাইভেট কোম্পানীত কাম কৰিবলৈ, তেনেহ'লে পতঞ্জলিয়ে এটা সুযোগ দি আছে। আপুনি পতঞ্জলিত কাম কৰিব পাৰে আৰু ভাল চেলাৰী ইনকাম কৰিব পাৰে। পতঞ্জলিত এতিয়া বহুতো পোষ্ট খালী আছে। এই পোষ্ট পূৰণ কৰিবৰ কাৰণে অনলাইন আবেদন জনোৱাৰ বাবে আহ্বান জনাইছে। আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰে এই প্ৰাইভেট কোম্পানীটোত। বন্ধুসকল, এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ জনাম যে আপুনি পতঞ্জলি কোম্পানীত কেনেকৈ এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকক। আৰু এটা কথা, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। পতঞ্জলিত এপ্লাই কৰিবৰ কাৰণে আপুনি এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব লাগিব। ডিছক্ৰিপশ্যনত আপুনি যি ভিডিঅ'টো চাই আছে সেই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব। ডিছক্ৰিপশ্যনত এটা লিংক থাকিব, এই লিংকটোত আপুনি ক্লিক কৰিব লাগিব। লিংকটো ক্লিক কৰাৰ পিছত আপোনাক এনেকুৱা এটা পেজ ওলাব। এই পেজটোত আপুনি কি কৰিব লাগিব, আপোনাৰ ডিটেইলছ ছাবমিট কৰিব লাগিব। ইয়াত আপোনাৰ নাম দিব, প্ৰথমে আপোনাৰ নাম দিব। ইয়াত মই এনে এটা নাম দি আছোঁ, যেনে এক্সাম্পলৰ কাৰণে ABC এটা দি আছোঁ। আপুনি আপোনাৰ নাম দিব। তাৰপিছত আপুনি কোন পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেইটো আপুনি চিলেক্ট কৰি ল'ব। মই SO দিছোঁ, মানে চেলছ অফিচাৰ। তাৰপিছত কণ্টেক্ট নম্বৰ, ইয়াত আপুনি আপোনাৰ কণ্টেক্ট নম্বৰ দিব। তাৰপিছত আপোনাৰ এল্টাৰনেটিভ কণ্টেক্ট নম্বৰ, মানে বেলেগ যদি আপোনাৰ কোনো কণ্টেক্ট নম্বৰ আছে তেনেহ'লে এইটো দি দিব। তাৰপিছত আপোনাৰ ইমেইল আইডিটো দিব। ইমেইল আইডিৰ পিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিব। ইয়াত এডুকেশ্যন আপোনাৰ যিটো হায়েষ্ট আছে, ছাপ'জ আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াত গ্ৰেজুৱেশ্যন দিব। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে হাই ছেকেণ্ডেৰী দিব। তাৰপিছত টোটেল ৱৰ্ক এক্সপিৰিয়েঞ্চ, ইয়াত আপুনি যদি আগতে কোনো বেলেগ কোম্পানীত কাম কৰিছিলে, কোনো বেলেগ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে দিব, আৰু যদি নাথাকে তেনেহ'লে ইয়াত দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰপিছত আপুনি জেণ্ডাৰ ছিলেক্ট কৰিব। ৱৰ্ক এক্সপিৰিয়েঞ্চৰ পিছত জেণ্ডাৰ ছিলেক্ট কৰাৰ পিছত আপুনি মই জেণ্ডাৰ ছিলেক্ট কৰিছোঁ। তাৰপিছত কাৰেণ্ট অৰ্গেনাইজেশ্যন, আপুনি যদি বেলেগ কোনো কোম্পানীত কাম কৰি আছে তেনেহ'লে কোম্পানীটোৰ নাম দি দিব। তাৰপিছত কাৰেণ্ট ৱৰ্ক লোকেশ্যন লিখি দিব। ইয়াত কোন ঠাইত আপুনি কাম কৰি আছে সেই ঠাইখনৰ নাম লিখি দিব। আৰু তাৰপিছত আপোনাৰ বায়'ডাটা আপলোড কৰি দিব। ইয়াত বায়'ডাটা আপলোড কৰাৰ পিছত আপুনি ক্লিক কৰিব লাগিব I am not a robot। তাৰপিছত চেণ্ড কৰিব লাগিব। চেণ্ড কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। আজিৰ ভিডিঅ' ইমানলৈকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।